নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এতিয়া যাবলৈ ওলাইছোঁ। আমাৰ বিদ্যালয়ত মানে প্ৰাংগণতে হেৰি হৈ আছে, আপোনাৰ কৰ্মশালা হৈ আছে। তাৰে অকণমান কিছুমান দৃশ্য দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব এবাৰ। গতিকে ভিডিঅ'টো তেনে চাই যাওঁ। আমাৰ এয়া বিহু শিকোৱা বাইদেউগৰাকী। বাইদেউ নামটো এবাৰ ক'ব। স্মিতা দাস। এইগৰাকী আচলতে ইয়াত কৰ্মশালা যি পাতিছে, এই বাইদেউগৰাকীয়ে শিকাই আছে। বৰ ধুনীয়াকৈ শিকাই, বুজিছেনে? মই কালি প্ৰথম দেখি ৰখিবই নোৱাৰিছিলোঁ। নাচো লাগিছিল, কিন্তু নানাছিলোঁ আৰু। আজি যদি নচা দেখো ঠিকনা নাই দেই, এপাক দিম চাগে। এইগৰাকী স্মিতা দাস। বৰবিহুৱতী। বোৱাৰী বিহুৱতী বুলি ক'লেও বেয়া নহয়। ইষ্টামটো দেখিছে, সেয়া থাকিলে সকলোৱে গম পায়, হয় নাই? বাইদেউ, আপোনাৰ বিহু নচা কিমান বছৰ হ'ল? 22 বছৰ। কৰ্মশালা হৈ আছে। মই নাথাকোঁ দে, আহিছেগৈ ন? হাই কৰি দিয়া এতিয়া। বন্ধু-বান্ধৱীসকল, স্মিতা বাইদেৱে আখৰা কৰি থকা সময়ত অকণমান ভিডিঅ'টো দেখাব বিচাৰিলোঁ। ভিডিঅ'টো গতিকে কেনেকুৱা পালে নিশ্চয় জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। ধন্যবাদ।